পাই গ'লো পদুমনি আইথান। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আৰু আজি কালি লখিমপুৰ আহিলোঁ বাৰ ঘৰত, তো যাম অলপ পাছত ঘৰত যাম। তাকে আপোনাৰ মাজত আহিলোঁ পুনৰ। সকলোকে পোনপ্ৰথমে মোৰ মনোদয় চেনেললৈ স্বাগতম জনাইছোঁ। আৰু বলক পাছত আপোনালোকক দেখাই আছোঁ। আৰু ভৰিজনী আছিলে, ভৰিজনী স্কুলৰ লৈ যাম বুলি আহিলোঁ। আহি তাকে ৰখি আছোঁ, স্কুল ছুটি দিব আৰু সিহঁতৰ এতিয়া। আৰু মনোজ ভাই মই দুটাই আহিছিলোঁ, ৰখি আছোঁ দুটাই। তো অলপ ফুৰি যোৱা হ'ব, তাকে ছোৱালীজনী স্কুলৰ পৰা লৈ যোৱা হ'ব, সেইবুলি আহিলোঁ। তো এতিয়া ৰখি আছোঁ আৰু স্কুল ছুটি দিয়ালৈকে। সেইজনী ভতিজা আহিলে, আহি এতিয়া দোকান যায়, মামাকে লৈ গৈছে দোকানৰ। আৰু আহি ঘৰত পাই গ'লোহি। আকৌ পাই গ'লোহি। তো ঘৰত যাব হৈ গ'ল বাৰ ঘৰৰ পৰা। আৰু ঘৰত যোৱাৰ আগতে আপোনালোকক মই এটা ইণ্টাৰেষ্টিং বস্তু দেখা পাইছোঁ বাহঁতৰ ঘৰত। তো বলক আপোনালোকক দেখাই আছে এটা ইণ্টাৰেষ্টিং বস্তু। ইণ্টাৰেষ্টিং বস্তুটো হ'ল এইটো, দেখিছে? স্পাইডাৰমেন আৰু ডাইন'ছৰ ভিনিয়েটা নিজে বনাইছে হাতে। মানে অকল এই স্পাইডাৰমেন আৰু ডাইন'ছৰটো বুলিয়ে নহয়, আৰু বহুত কিবাকিবি মানে বনাই থোৱা আছে। আৰু পেইণ্টিঙো বহুত কিছুমান মজা মজা পেইণ্টিং কৰি থোৱা আছে। আপোনাক সকলো দেখাই আছোঁ মই কি বনাইছে। এইফালে চাওক, তো এটা গড় কি সুন্দৰকৈ বনাই থৈছে। আৰু এইফালে এটা আছে সিংহৰ মূৰ্তি, তল মাৰিছে, মাথাটো মাৰি থৈছে, এইটো ৰং কৰা নাই, এনেকৈ বনাই থৈ দিছে। আৰু এইফালে আছে এটা, এইটো কমপ্লিট হোৱা নাই, এইটো বনাই আছে আৰু কমপ্লিট হোৱা নাই, ৰং কৰিব। ইয়াৰ উপৰিও আৰু বহুত ধুনীয়া ধুনীয়া পেইণ্টিং কৰি আছে। মই আপোনাক দেখাইছোঁ, পেইণ্টিংবোৰ দেখাম অলপ পাছত ৰ'ব, চাই থাকক। মজা মজা পেইণ্টিং কৰি আছে। এইটো পেইণ্টিং নিজে কৰা হয়, পিন্ধি নিজে কৰিছে, ইমান মজাকৈ পেইণ্টিং। আৰু সেইখন পেইণ্টিং নিজে কৰা পেইণ্টিং ইমান মজাকৈ কৰিছে, মই ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক। ৰ'ব, কি সুন্দৰ পেইণ্টিং কৰিছে। ডাইন'ছৰ আৰু এইটো কথাটো কিবা এটা মনত আছে, এইটো দেখাই দিছোঁ আপোনালোকক। এইটো মূৰ্তি কি মজাকৈ বনাই দিছে, এইটো ৰং কৰা নাই, এনেকৈ বনাই দিছে। তো অতি সুন্দৰ পৰিৱেশ। আৰু এতিয়া ইয়াৰ পৰা যাম ঘৰত যাওঁতে মানে পদুমনি থান পাই যাম ন। পদুমনি থানত নোসোমাল তলত মানে এপাক সোমাই যাম বুলি ভাবিছোঁ। তো চাই থাকক আপোনালোক, পদুমনি থানৰ কিছু দৃশ্য আপোনালোকক দেখাম, যদি পাৰোঁ দেখাম। তো চেষ্টা কৰিম আৰু দেখাবলৈ। চাই থাকক, যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো চাই থাকক। তো এতিয়া বাহঁতৰ ঘৰৰ পৰা যাব টাইম হৈ গ'ল। তো বাই বাই বাহঁতৰ ঘৰ। আৰু বলক আপোনালোকক দেখাই আছোঁ পদুমনি থানৰ দৃশ্য কিছু। বাই বাই, যাওঁগৈ আৰু। মনোজ ভাই স্কুললৈ আহিলেতো, হৰিকা বাই বাই। ভাগিনজনী পলাইছে। তো বলক এতিয়া যাওঁ ঘৰত। দাদা মাও বক আহি পাই গ'লি পদুমনি থান। তো বলক আপোনাৰ পদুমনি থানৰ কিছু দৃশ্য দেখাই আছোঁ। আৰু আহি পাই গ'লো পদুমনি আইথান, পদুমনি থান। তো বলক আপোনালোকক দেখাই আছোঁ ভিতৰৰ চোৱা, বলক। তো আহি সোমালোঁ পদুমনি থানৰ ভিতৰত। আৰু এতিয়া জিৰণি কোঠা এইকেইটা, জিৰণি কোঠা। আৰু আজি মানুহ একে মন্দিৰত বৰ্তমান একে মানুহ নাই মন্দিৰত। মনোজ ভাই একদম বিৰাট লৈছে আৰু মোৰো একবাৰ ট্ৰাই কৰি চাওঁ। মন্দিৰ আজি মানুহ নাই দেখোন একো। আগতে এবাৰ আহিছিলোঁ মই ইয়াত, তো তেতিয়া আপোনালোকক দেখাইছিলোঁ অলপ। তো আজি অলপ ওপৰতকৈ দেখাই আছোঁ আপোনালোকক। দৰ্শনাৰ্থীসকলৰ অনুৰোধ আৰু এইটোৱে হৈছে আমাৰ আইমন। আহিব আপোনালোক কেতিয়াবা সৰস্বতী
তো ইয়াৰ পাছফালে আছে পুখুৰীটো। তো আপোনালোকক দেখাম মই পুখুৰীটোত আৰু মন্দিৰটো এইফালে আহি এইফালে আছে ধূপ আৰু চাকি জ্বলোৱা ঠাই। ধূপ চাকি জ্বলায়। তো আমি এনেই জাষ্ট আহিছিলোঁ, এখন ধূপ চাকি অনা নাই, তো আমি লওঁ। আৰু এইফালে গৈ এতিয়া আমি যাম পুখুৰী পাৰত। সেইটো পুখুৰীটো আগলৈকে পুখুৰী পাৰত যাম। তো আপোনালোকক দেখাই যে পুখুৰীত বহুত কাছৰ বহুত আছিলে। যোৱাবাৰতে দেখিছিলোঁ কাছবোৰ বহুত পাইছিলোঁ, কিন্তু এইবাৰ পাওঁ নাপাওঁ ঠিক নাই। যদি চাওঁগৈ আৰু অলপ দেখাই আছে আপোনালোকে পুখুৰী পাৰটো। আৰু এইটো হৈছে মহাদেৱৰ স্থান। দেখাই আছোঁ আপোনালোকক। আজি গোটেই মন্দিৰটো খালী আজি পুখুৰী পাৰটো চব খালী আনকালে আহিলেচোন দেখোঁ মানে চবটো ফুল হৈ থাকে, ইয়াত মানুহৰ ফুল হৈ থাকে। আজি কিন্তু চব খালী আছে। আৰু এই পুখুৰীটো চব হাঁহ চৰি আছে। ইয়াত আগতে আহোঁতে ইয়াত কাছ দেখা পাইছিলোঁ, কিন্তু এতিয়া কাছ নেদেখিম চাগে। তাকে বহুত দিনৰ পাছত আহিছোঁ আজি। কিবা সুন্দৰকৈ বনাই থৈছে। তো কোন ইয়াত আহিছে ক'বচোন কমেণ্টত, কোনোবা যদি আহিছে। আৰু যিসকল অহা নাই তেওঁলোকে আহিব। বহুত এটা মানে ভাল লগা ঠাই আৰু এইডোখৰ পুখুৰীটোৰ পাৰত ভাল লাগে। তো আৰু এইটো একদম একেবাৰে মন্দিৰৰ একেবাৰে পাছফালৰ পৰা দৃশ্য। মই শুনিছিলোঁ মানে যিমানখিনি জানো আৰু গাঁৱৰ মানুহে কয় আৰু মানুহে শুনিছোঁ মানুহে কোৱা মানে শুনামতে এই মন্দিৰটো মানে আমাৰ গাঁৱৰ ককা এজনে বোলে এই মন্দিৰটো স্থাপন কৰিছিলে। সেই তাহানি তেতিয়া যুগতে মানে আমাৰ ককা এজনে স্থাপন কৰিছিলে। তেতিয়াৰ পৰা শুনি আহিছোঁ মানুহৰ মুখত, মানে প্ৰায় মই সত্য বুলিয়ে শুনিছোঁ। আৰু ইয়াত ককাজনৰ ক'ৰবাত ফটো চটো লগাই থোৱা আছে বোলে ইয়াত ক'ৰবাত। তাকে ক'ত আছে আমি দেখা পোৱা নাই বৰ্তমানলৈকে। তো চাবলৈ চেষ্টা কৰিম, ক'ৰবাত আছেনে চামগৈ। হয় নহয় মানে চবৰ মতেতো হয়েই। ইয়াৰ পৰা মানুহো গৈছিলে তাত ককাহঁতৰ ঘৰত হয় বুলিয়ে। মনোজ ভাই সেইটো ছাৰো একদম প্ৰায় ব্লগ বনাই আছে। বিৰাট দুখ ল'ৰাটো ভাগৰ, কি ক'ব। দুখেই দুখ। কাছ নাইকিয়া হৈ গ'ল নেকি? তাকে কাছ দেখা নাছিল। হাঁহখিনি দেখিছোঁ, মাছ এটা দেখা নাই, কাছ এটা দেখা নাই। কাছখিনি পূজাৰীখিনিয়ে ধৰি খালেই নেকি, যা নাপায়। পূজাৰীবিলাকৰ ভোকত থাকে নহয়, সিহঁতৰ মাংস খায় না। নাপায় খাবলৈ নাপায়। কাছ নাইকিয়া হ'ল চাগে ইয়াত এতিয়া। তাকে তাই হ'লে বিক্ৰীয়ে কৰিলে জানো কাছবিলাক ধৰি পূজাৰীবিলাকে। তো এইটো হৈছে পদুমনি থানৰ পুখুৰীটোৰ দৃশ্য। সুন্দৰকৈ বনাই থৈছে। তো আপোনালোক আহিব, ভাল লাগে। আপোনালোকেও ভাল পাব আহি পিনি। তো আৰু এইটো হৈছে আইথানৰ কাৰ্যালয়টো, পৰিচালন সমিতি। আৰু মন্দিৰত চালোঁ, কিন্তু ফটোকপি কৰিছে দেখা নাপালোঁ। তো এতিয়া যাওঁ আমি ঘৰত। তো প্লিজ যদি ভাল লাগিছে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তো আৰু যাম বিভিন্ন জেগাত, এতিয়া আপোনালোকক দেখাম জেগাখিনি। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু যিসকল অহা নাই আহিব পদুমনি থান। তো বাই বাই পদুমনি থান। এতিয়া গৈ থাকোঁ ঘৰলৈ। আৰু আহি পাই গ'লো গোৱামুখ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো চাই। তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আহি আছোঁ অতি সোনকালে অন্য এটা ভিডিঅ' লৈ পিনি। তো বাই বাই, টাটা।